তার ক্যান্ডিডেট সাসপেনশন হব রাইস মানে ইলেকশনের আইনের মতে তার মানে ক্যান্ডিডেটটো বাতিল হব আর হি 6 বছর কোনো ইলেকশন খেলিব নোৱাৰে এইটো খাটাং হৈছে রাইস। नमस्कार खुलुमबाय दिनै जोङो नैबे 1 नम्बर दक्षिण मुसलमान फारायाव दंफैयो दा बेवहाय जोङो रायजोनि मोनसे कमप्लेन मोनदों आरो बे कमप्लेनखौ जोङो बिजिरनो थाखाय नंगौना नङा नायनो फैदों जोङो बेवहाय जोंनि बिपिएफ हानजानि माखासे सापर्टारफोर दङ लोगोसे बे 1 नम्बर दक्षिण मुसलमान फारा गामिनि रायजो राजा दङ लोगोसे नैबे बिथाङा नैबे मस्जिद नैबे न'आ मस्जिदनि प्रेसिडेंट ना आरो सेक्रेटारि अपनी प्रेसिडेंट सेक्रेटारि आरो बिसोरनि 1 नं दक्षिण मुसलमान फारानि रायजो राजाफोर दङ दा बावैसो सिगां जोंनि बिटिसि काउन्सिलनिफ्राय बिथांमोननि नैबे मस्जिदखौ लुनो 2 लाख थाखा चेक होदोंमोन आरो बेखौ इउपिपिएलनि लिडार बिथांमोनहा रानफैदोंमोन नाथाय बिथांमोनहा बे चेकखौ लानानै एकाउन्ट खुलिबाय एकाउन्ट खुलिनानै जेब्लानाखि बेंकआव थाङो अब्ला बिथांमोनहा खबर मोनदों जाहैबाय बे एकाउन्टआव बे चेकनि जे एकाउन्ट नाम्बार बे एकाउन्ट नाम्बाराव पैसा गरसेबो गैया बोले यार थाखा नाय आपनालोके घुराय लय जाक काम नाय এই चेकर बेबायदि बिथांमोनहा बेंकआव बुंजाहरदों दा बिथांमोनहा दुखु मोनदों जे धर्म अनुष्ठानाव थाखा गैयै एकाउन्टनि चेकखौ मानो रानखो जुदि थाखा मोनाब्ला होमबा बियो मोनसे रायजो राजाखौ थगायनाय जादों भुवा चेक बिथांमोनहा इलेक्शन केम्पेननि थाखाय माने रानलाबायदों दा बेयो मोनसे इलिगेल खामानि जादों इउपिपिएल हानजानि बे माने इलिगेल दा बिथांमोनहा बहुत आफसोस खालामदों जोंनो 2 लाख नाङामोन 40-50 हाजार थाखा होलां किन्तु बेबादि नकल चेक माने थाखा गैयै एकाउन्ट चेक होनायाव बिथांमोना दुखु मोनदों दे এই সম্পর্কে আপনালোকে কি কব খুঁজে যে এই চেকটো কোনে দিছিল আৰু আপোনালোকে বেংকত যাই কি উত্তৰ পাইছে কক আমার 1 নং দক্ষিণ মুসলমান পাড়া গাঁৱত ইউপিপিএল সরকারে আমাক 2 লাখ টাকার মসজিদ কমিটিক এখন চেক দিছে এই চেকটো আমি বেংকত গই একাউন্ট খোলাতে ম্যানেজারক দিছো ম্যানেজারে চেকটো দেখি একাউন্ট চেক করি কিন্তু চেকটো আমাক ঘূৰাই দিছে ইয়াত 1 টাকাও নাই জিরো ব্যালেন্স এইটো আমি দুঃখিত আমাক মসজিদ ধর্ম অনুষ্ঠানত এনেকৈ ঘূৰাই দিলে এইটো ঠগালে 5 বছৰত ইউপিপিএল সরকারে আমাক ঠগাইছে ক্যামেরা ঠগাইছে 5 বছৰত আৰু এতিয়াও 2 লাখ টাকা যি আৰু মসজিদ ধর্ম অনুষ্ঠানত আমাকে ঠগালে ইউপিপিএল সরকারে এইটো আমার বেয়া পাইছে দুখ পাইছো আমি এইটো আমার মনত দুঃখ এইটো আমার মনত দুঃখ এই কাৰণত আজি আমি প্ৰেছ মিটত কব লগা হৈছো আমি বাটেন বাবু কি কয় আমার 16 তারিখ আমি এখন চেক 1 নং দক্ষিণ মুসলমান গাঁৱৰ একটা মসজিদের উপলক্ষে একটা চেক দিছিল এই চেকখন আমি ভাঙাবার কারণে 16 তারিখে গলো বেংকত যাওয়ার পিছত আমি একাউন্ট চেকন করার পিছত ম্যানেজারক আমি চেকখন দিলো আমি পয়সাখানি ওলার পিছত যেতিয়া আমার কাম হল একাউন্টসর তেতিয়া আমি ম্যানেজারক চেকখন দিয়ার পিছত ম্যানেজারে চাওয়ার পিছত দেখে একাউন্টত পয়সা নাই জিরো ব্যালেন্স সিহঁতে এনে আমাক পাব্লিকক ঠগাই এই ধর্ম অনুষ্ঠানত আল্লাহ ভগবানক ঈশ্বরক সিহঁতে ঠগায় এনেকৈ ঠগে কি পার্টি করে নাকি মানুষ হ্যাঁ এইবিলাক কাম কৰিব জাগা নাপায় ভোট ভিক্ষা করবে আপনি এনে চাই লওক পাব্লিকৰ পৰা কিন্তু ধর্ম অনুষ্ঠানত দহাই দিয়ে কিয় আপনি ঠগাব লাগে এইবিলাক কাম নহয় কিন্তু আৰু এটা কথা আপনার অধিকার ভোট চাবৰ কাৰণে সবারে অধিকার আছে যে কেইটা পার্টি দল আছে সবারে অধিকার আছে কিন্তু জেনুইন কব লাগে আমাক ভোট দিয়ক রাইজে বিভাগ কৰি কাক দিব লাগে দিব কিন্তু ধর্ম অনুষ্ঠানক এই ধৰণৰ কি দিয়া ফলস চেক দিয়া এনেকুৱা কাম কৰিব নালাগে আজি এই প্ৰেছ মিটৰ যোগেদি আমি হেতুকে বুজাব লৈছো যে প্ৰমোদ বড়ো ইউপিপিএল পার্টি কিমান মানে 2 নম্বৰী
মিছলীয়া মিছা চেক বিতৰণ কৰিব পাৰে আৰু মিছা চেক বিতৰণ কৰি তেওঁলোকে ভোট খুজিব পাৰে। এই প্ৰমোদ বড়ো মানে দুনিয়াৰ মানুহ কিমান ঠগিব বিচাৰিছে। जोङो बेखौनो नुबाय जे प्रमोद बर' बिथाङा रायजोफोरखौ बिराद बे 5 बोसोराव थगायनानै आरो नैबे इलेक्शन टाइमाव मुहूर्त अबस्थायाव जोंनि बे 1 नं दक्षिण मुसलमान पारानि रायजो राजाखौ धर्म अनुष्ठाननि नामै फल्स चेक होनानै 2 लाखनि थाखा चेक होदों। चेकनि एकाउन्टआव गरसेबो थाखा गैया आरो बेजों बिथांमोनहा भोट बिदों। दा बिराद अन्याय जादों। एटु बहुत इलिगेल হয়েছে। এনেকে ভুয়া চেক দি ভোট আদায়ের কারণে ভোট খোঁজা এইটো মানে প্রমোদ বড়ো ইউপিপিএল পার্টির এইটো বিরাট অন্যায় করেছে। ঈশ্বর বা আল্লাহর প্রতি অন্যায় করা হয়েছে আৰু রাইজক ঠকোৱা হয়েছে। গতিকে আমি প্রমোদ বড়ো ইউপিপিএল পার্টিক ধিক্কাৰ দিছো। दा बिथांमोनहा प्रमोद बड़ो আজি কিমান ঠগানাই। এই 5 বছৰত হি বলে ঘুষ নাখায় লুটি নাখায়। ঘুষ যদি নাখায় যদি ঘোটালা যদি কৰা নাই কেনেকে কোট পয়সা পাই পেলাই তেওঁ হেলিকপ্টার উঠি মানে কেম্পেইন কৰি আছে সেইটো ৰাইজবলৈ আৰু বুজিবলৈ বাকি নাই। তেওঁ নমিনেশনতো আমি দেখিছো নমিনেশন পেপাৰত নিজৰ সম্পত্তি ঘৈণীয়েকৰ সম্পত্তি যিমান আছে হিসাব দিব লাগে। এই হিসাবত হি মানে প্ৰায় 11টা ডাগৰ মাটিৰ হিসাব দাখিল কৰা নাই। সেইটো ইতিমধ্যে দি ক্ৰছ কাৰেণ্ট টিভি চেনেলে অলৰেডি তেওঁলোকক ডিটেক্ট কৰিছে আৰু মাটিবিলাক তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি সাৰ্কল অফিচৰ পৰা এটা হেৰি প্ৰমাণ পত্ৰ পাইছে যে 11টা ডাগৰ মানে মাটিৰ হিসাব তেওঁ দিয়া নাই। গতিকে ইলেকশ্যনৰ যেটো ৰুলছ পিপলছ ৰিপ্ৰেজেন্টেটিভ এক্ট আইনৰ মতে তেওঁৰ মানে এই নিজৰ সম্পত্তি লুকাই ৰাখাৰ কাৰণে নমিনেশনত নেদেখুৱাৰ কাৰণে তাৰ ক্যান্ডিডেট সাসপেনশন হ'ব ৰাইজ। মানে ইলেকশ্যনৰ আইনৰ মতে তাৰ মানে ক্যান্ডিডেটটো বাতিল হ'ব আৰু হি 6 বছৰ কোনো ইলেকশ্যন খেলিব নোৱাৰে। এইটো খাটাং হৈছে ৰাইজ। এইটো খাটাং হৈছে আৰু এনেকুৱা পাৰ্টি এনেকুৱা মানুহক আমি ধিক্কাৰ দিওঁ আমি প্ৰতিবাদ কৰোঁ আৰু এনেকুৱা মানুহক আমাক নালাগে। এইবাৰ ইলেকশ্যনত আমাক বিপিএফত ভোট দি জয়যুক্ত হৈ হাগ্ৰামা চৰকাৰক আমি আকৌ ঘূৰাই আনিম। প্ৰমোদ বড়োৰ নিচিনা ঠগাৰু মিছলীয়া 2 নম্বৰ মানুহ আমাৰ ৰাইজক নালাগে নহয় জানো। আমাৰ দতমাবাসী ৰাইজে প্ৰমোদ বড়োৰ নিচিনা ঠগাৰু মিছলীয়া মানুহ আমাক নালাগে। প্ৰমোদ বড়োক আমি ভোট নিদিম আৰু গতিকে আমাৰ এই ৰাইজে আপোনালোকে কওক যে আপোনালোকে প্ৰমোদ বড়োক ভোট দিব নেকি? Hard out!